কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আপোনালোকৰ লগতে বৰ্তমান সময়ত মই বিন্দাছ লাইফে কটাই আছোঁ আৰু আজি হৈছে দেওবাৰ এতিয়া সময় হৈছে ৰাতিপুৱা 10:15 আৰু দেখিছানে মই একদম পুৰা সাজি ওলাই আছোঁ সাজি মানে কি আৰু এনেই আৰু মানে ওলাই লৈছোঁ আৰু আমি যাবলৈ ওলাইছোঁ অকণমান ওলাই বহুত দিন হ'ল মাইনা বেমাৰ হোৱাৰ পিছৰ পৰা আমি কলৈকো ওলাই যোৱা নাছিলোঁ আৰু মাইনাকো তেনেকৈ নিয়া হোৱা নাছিলে সেইকাৰণে ভাবিলোঁ গোটেইকেইটা আজি অকণমান ওলাই যাওঁ চানডে বুলি কিমান আৰু ঘৰৰ ভিতৰতে সোমাই থাকিম নহয় জানো তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকক একেবাৰে পাৰ্কত গৈ লগ পাই আছোঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু বন্ধুসকল আমি ডিচাইড কৰিলোঁ পাৰ্ক আহোঁ বুলি এইখন হৈছে মাৰা পাৰ্ক আৰু এইফালে হাজবেণ্ডে টিকেট কাটিছে আৰু এতিয়া ভিতৰলৈ যাওঁ বলক আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহি প্ৰথমতে দেখিছোঁ ডাইনাছৰ একদম পুৰা কাজিৰঙালৈ অহা নিচিনা ফিল হৈছে কাৰণ জীৱ জন্তু প্ৰতিমূৰ্তিও ইয়াতে মানে বনাই থোৱা আছে যে আৰু ইমান বেছি ধুনীয়া পাৰ্কখন নহয় ভিতৰলৈ সোমাই আহি বহুত ভাল লাগিছে পুৰা চাফ চিকুণ হৈ আছে আৰু এইয়া আমি বলক আগুৱাই যাওঁ বহুত বেছি ভাল লাগিছে পাৰ্কখনলৈ আহি একদম পুৰা চাৰিওফালে গছ গছনি ফুল ইমান সঁচাকৈ ধুনীয়া আৰু একদম পুৰা ডাষ্টবিনো আছে যাতে য'তে ত'তে মানে ল'ৰা ছোৱালীবিলাকে চিপছ খাই পেকেট নেপেলাবৰ কাৰণে ডাষ্টবিনো দি থৈছে আৰু এইফালে গৈ আছোঁ আৰু কেণ্টিনো আছে ইয়াতে আৰু এইকেইটা দেখিছেনে বগলী আৰু সেইটো হৈছে এটা পুখুৰী টাইপৰ পুল আৰু একদম পুৰা চাৰিওফালে গছ গছনি ঘাঁহ বন ইমান বেছি ধুনীয়া লাগিছে নহয় খালি আপোনালোকে এতিয়া চাই যাওক হাই গাইজ আমি ফাইনেলি ডিচাইড কৰিলোঁ পাৰ্কত আহোঁ বুলি আৰু এতিয়া আমি যিখন পাৰ্কত আহিছোঁ সেই পাৰ্কখনৰ নাম হৈছে মাৰা পাৰ্ক এই পাৰ্কখন ক'ত অৱস্থিত কৃষ্ণাই হলৰ ওচৰত কৃষ্ণাই হলৰ ওচৰত নগাঁও আৰু বহুত বেছি ধুনীয়া হয় পাৰ্কখন সোমাই অহা মানে এণ্ট্ৰিটোৱে বহুত বেছি ধুনীয়া আৰু আপোনালোকে বহুত চাগে মাইনাক মিছ কৰি আছে ন বহুতে এইজনী হৈছে আমাৰ মাইনা আৰু এইফালে পুৰা হাজবেণ্ড ফটো উঠাত ব্যস্ত আৰু সকলোকে পলিচ ব্লগলৈ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ব্লগ ভিডিঅ'ৰ সৈতে আৰু আজি ভিডিঅ'টো পুৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তেনেহ'লে ভিডিঅ'টো চাই থাকক এয়া দেখিছেনে এয়া একদম পুৰা ইমান জোপোহা হৈ মানে ফুলবিলাক লাগিছে ইমান ধুনীয়া লাগিছে নহয় বহুত বেছি ভাল লাগিছে আৰু এইফালে ল'ৰা ছোৱালীবিলাকে খেলিব পৰাকৈ একদম পুৰা ধুনীয়া ধুনীয়া খেলনা বস্তু আছে আৰু এইখন হৈছে কেণ্টিন আৰু এইফালে এইকেইখন হৈছে নাও আৰু এইফালে এইটো ডাইনাছৰ আৰু ইয়ালৈ আহি পেলাই বহুত বেছি ভাল লাগিছে ইয়ালৈ আহি পেলাই অকণমান কাজিৰঙালৈ অহা নিচিনাও ফিল হৈছে কাৰণ ইয়াত দেখিছেনে ডাইনাছৰ আছে বগলী মানে কিছুমান জীৱ জন্তুৰ প্ৰতিমূৰ্তিও ইয়াতে বনাই থোৱা আছে সেইকাৰণে ভাল লাগিছে আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া ফুল গছবিলাকো আছে বহুত বেছি ভাল লাগিছে আৰু পাৰ্ক বুলি ক'লেতো ফুল গছ থাকিবই নে কি কয় আৰু বন্ধুসকল এয়া দেখিছেনে ইয়ালৈ আহি পেলাই মাইনে বহুত বেছি ফূৰ্তি পাইছে দেউতাকক কিবা কিবি কৈ আছে আৰু একদম পুৰা গোটেইজনী ফূৰ্তিত ক'বই নোৱাৰে আমি অকণমান আগলৈ যাওঁ এতিয়া হাই কোৱা চবে হাই না হাই বুলি কৈ দিয়া হাই কোৱা চুমা এটা খাই দিয়া চবকে ফ্লাইং কিছ এটা দি দিয়ে কিচি কৈ দিয়া এনেকৈ কিচি কৈ দিয়া ব'লা আমি গৈ থাকোঁ ব'লক তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ চাই থাকক Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left.
চিপছ খোৱা দেখিলে সেই ল'ৰাটোক দেখি পেলাই আমাৰ মাইনাকো চিপছ খাব লগা মানে চিপছ খাবলৈ মন কৰিলে আৰু সেইকাৰণে এতিয়া দেউতাকৰ লগত গৈছে চিপছ কিনিবলৈ ইয়াৰ ভিতৰতে আছে কেণ্টিনখন তাতে চিপছ পায় কিবা কিবি পায় আৰু আমি এতিয়া কেণ্টিনত নাখাওঁ আৰু কাৰণ পেহীহঁতৰ ঘৰলৈ গৈ খামেই যেতিয়া তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক মই ৰ'ব আপোনালোকক দেখুৱাই দিওঁ বেক কেমেৰা কৰি বাপেক জীয়েকক দুইটাকে আমাৰ যাবলৈ হৈ গ'ল তেতিয়াহ'লে আজিলৈ মাৰাপাক বাই বাই আৰু আপোনালোকক নেক্সট এটা ভ্লগত আৰু এখন পাৰ্কলৈ লৈ যাম কিন্তু ক'লে যাম এতিয়া নকওঁ ছাৰপ্ৰাইজ কিন্তু লৈ যাম আৰু তেতিয়াহ'লে আজিলৈ পাৰ্কৰ পৰা বাই বাই একেবাৰে আপোনালোকৰ পেহীহঁতৰ ঘৰত গৈ পেলাই লগ পাই আছোঁ হা তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই পেহীহঁতৰ ঘৰ আহি কেতিয়াবাতে পালোহি আহি চাহো খালোঁ আৰু বহুতখিনি সময় আড্ডাও মাৰিলোঁ আৰু এইফালে এইটো হৈছে পেহী ল'ৰা মোৰ ভাইটি আৰু পেহী ঘৰত নাই পেহী গ'ল ডিউটিলৈ আইতাই চাহ এটা বনাই দিলে আইতা মানে মোৰ পাপাৰ মানে মোৰ দেউতাৰ মাক হয় মানে পেহীৰো মাক আৰু আইতা অহা বহুত দিন হ'ল ইয়াতে বেমাৰ দেখুৱাবলৈ আহিছিলে চ' মই অকণমান আইতাহঁতৰ লগত কথা পাতোঁগৈ বহুত দিনৰ মূৰত লগ পাইছোঁ যেতিয়া সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু আজি যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলৰ যদি আপোনালোক কোনোবা নতুন হয় তেনেহ'লে মানে চেনেলটো ছাবস্ক্ৰাইব কৰি পুলিচ ব্লগৰ এজন ফেমিলি মেম্বাৰ হৈ পৰক তেনেহ'লে আজিলৈ আহোঁ বাই বাই চবেই বাই বাই কৈ দিয়া আৰু এইটো হৈছে কিটি নাই বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া বাই বাই